নমস্কাৰ বন্ধুসকল, বহুদিনৰ পিছত আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছোঁ। এই চাওক, যিহেতু ধান কটা শেষ হ'ল, এতিয়া বৰ্তমান ছাগলীখিনিক পিছবেলা অলপ এৰি দিয়াৰ ব্যৱস্থা কৰিছোঁ, যাতে সিহঁতে মুক্তমনে নিজৰ পচন্দমতে অলপ ফুৰিবও পাৰে, ঘাঁহ খাব পাৰে আৰু এনেকৈ মুক্তমতে চলিব পালে সিহঁতৰ বেমাৰ আজাৰ বহুত কম দেখা যায়। এই চাওক, সিহঁতে নিজৰ ইচ্ছামতে ঘূৰিছে, ফুৰিছে, জঁপিয়াইছে আৰু এনেকৈ মুক্তমনে ঘূৰিবলৈ পালে ছাগলীখিনিৰ গ্ৰ'থ ভাল হয়, বেমাৰ আজাৰ বহুত কম দেখা যায়। যিহেতু ভেদাইলতা আৰু এনেকুৱা কিছুমান উদ্ভিদ জাতীয় গছলতাৰ পাত সিহঁতে খালে পেটৰ বেমাৰ আজাৰো খুব কম হয়। যিহেতু এতিয়া সন্ধিয়াৰ টাইম, মই খেদি নিব ওলাইছোঁ ছাগলীখিনিক, খেদি দিছোঁ, লাহেকৈ সিহঁতে যাবগৈ এতিয়া। আৰু মই সিহঁতৰ দানা প্ৰস্তুত কৰিছোঁ। এয়া চব খলি হয়, মানে সৰিয়হৰ পিছত যিটো থাকি যায়, এইটো আপোনালোকে ৩-৪ ঘণ্টা আগত পানীত ভিজাই থ'লে হৈ গ'ল দানা দিয়াৰ। পানীত ভিজাই থোৱা হ'লে এনেকুৱা হৈ যায়গৈ, নিজে গলি যায় বস্তুখিনি। আৰু বেছি জৰুৰী হ'লে সোনকালে গৰম পানীত দি দিব, বহুত সোনকালে গলি যায়গৈ। আৰু এয়া হৈছে চাপৰ, এয়া হৈছে ভাতৰ মাৰ। এতিয়া আমি কি কৰিম, এই সৰিয়হৰ এইখিনি আমি পানীত দি দিম আৰু আপোনালোকে ছাগলী অনুপাতে সেইখিনি দিব। আৰু যিহেতু ঠাণ্ডাৰ দিন, সৰিয়হ যিমান দিলেও মানে বেছি এটা দিব নালাগে, হ'লেও ক্ষতি নকৰে সিহঁতক, গাটো গৰম হৈ থাকে। এয়া চাওক, চাপৰ দিলোঁ আৰু এয়া চাওক, ৰুটি বা এনেকুৱা কিবা জাতীয় বাচি গ'লে আপোনালোকে দিব পাৰে। মই ৰুটি বাচি কাৰণে দিলোঁ ৰুটি। আৰু যিহেতু ঠাণ্ডা হৈ আছিল মাৰ পানীখিনি, সেইকাৰণে এতিয়া অলপ গেছত গৰম কৰি দিছোঁ। ৰুটি থাকিল, আপোনাৰ সৰিয়হ হ'ল, চাপৰ হ'ল। এয়া চাওক, কেলপছ D3 টেবলেট। এইটো হৈছে আপোনালোক বিশেষকৈ ইয়াত আছে কেলছিয়াম, ফচফৰাছ আৰু ভিটামিন D3 আৰু D12 আছে, আৰু এক্সট্ৰা ফিট ছাপ্লিমেণ্ট হয়। এইটো আপোনালোকে দিব পাৰে। এইটো মই ভেটেৰিনেৰীৰ পৰা আনিছিলোঁ। এইটো টেবলেট মই এটা টেবলেট গুড়ি কৰি লৈছোঁ, গুড়ি কৰি সেই দানাখিনিৰ লগত মিক্স কৰি দিম। যিহেতু মোৰ গাভিনী ছাগলী আছে, গাভিনী ছাগলীক দিছোঁ, বাকী আছে বেলেগ ছাগলী, সিহঁতক দিয়া নাই। আৰু সিহঁতে দিনটো খাই থাকে চৰি, আৰু সেইকাৰণে গাভিনী ছাগলীক বিশেষকৈ অলপ যত্ন লৈ আছোঁ। আৰু এইখিনি দি দিলে হয়। আৰু আপোনালোকে কিবা কিবি এড কৰিব পাৰে, যেনেকৈ মিনাৰেল মিক্সাৰ আৰু কিবা বেলেগ। এইখিনি চাওক, ইয়াৰ লগত মই ভাত দিলোঁ। বহুতে কয় ভাত দিলে ক্ষতি কৰে, ভাত দিলে ক্ষতি নকৰে আচলতে। বেছিকৈ নিদিব ভাত, এটা লিমিটত দিব, যাতে সিহঁতৰ পেট ফুলা বা এনেকুৱা অন্য জাতীয় বেমাৰ নহয়। তাৰ লগত আপোনালোকে অলপ ক'লা নিমখ দিব পাৰে, বা আমি যোনটো খোৱাৰ কাৰণে ব্যৱহাৰ কৰোঁ নিমখটো, সেই নিমখটো দিব পাৰে। বিশেষকৈ আয়ডিন থকা নিমখ দিব, গাভিনী ছাগলীৰ কাৰণে ভাল হ'ব। এই চাওক, মই মিক্স কৰিছোঁ আৰু গৰম কৰিব, যাতে হালকা গৰম কৰিব। যিহেতু ঠাণ্ডাৰ বতৰ, পূৰা ঠাণ্ডা হ'লে এনেকৈ খাব নোখোজে, হালকা গৰম কৰিব। অলপ অলপ গৰম হ'লেই হ'ল, কুহুমীয়া গৰম কৰিব। তাৰপিছত আপোনালোকে ছাগলীক দিব। আৰু পাৰিলে ইয়াৰ লগত অলপমান হালধি মিক্স কৰি দিব। যিহেতু ঠাণ্ডাৰ বতৰ, হালধি দিলে আৰু সৰিয়হটো দিলে বিশেষকৈ সিহঁতৰ চৰ্দি বা তেনেকুৱা কাহ বহুতখিনি নিৰাময় হৈ যায়। আৰু সৰিয়হটো বহুত ভাল, এনেও চবেই জানে। তো এনেকৈ মই ছাগলীখিনিক স্বাস্থ্যটো ঠিকে ৰাখিছোঁ। বাকী কেনেকুৱা লাগিল জনাব, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।